Friends, welcome to my channel Dibbo Bhai Creation. Friends, title আৰু thumbnail দেখি আপোনালোকে গম পাইছে যে মই ভিডিঅ'টো কিহৰ ওপৰত আলোচনা কৰিম তেতিয়াহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হয় ফ্ৰেণ্ডছ, মই আজি আলোচনা কৰিম যে ফেচবুকৰ 7টা এডভান্স ছেটিংছৰ বিষয়ে। তো কি ছেটিংছ কেনেকৈ ইউজ কৰিব সকলোখিনি মই ভিডিঅ'টোত কম ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিম। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ, ঠিক আছে। তো ফ্ৰেণ্ডছ, প্ৰথমতে আপোনালোকৰ যিটো ফেচবুক অৰিজিনেল যোনটো মোবাইলৰ লগত আহে ফেচবুক এপ্লিকেশ্যনটো, তো সেই এপ্লিকেশ্যনটো অ'পেন কৰিব। তাৰপিছত ওপৰত আপোনালোকে দেখিবলৈ পাইছে 3 লাইন। তো ইয়াত 3 লাইনত আপোনালোকে ক্লিক কৰিব, ঠিক আছে। তো আপোনালোকে তললৈ স্ক্ৰল কৰিব। তো চি ম'ৰত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাব বহুতো অপশ্যন, ঠিক আছে। তো আপোনালোকে এই ছেটিংছত ক্লিক কৰিব। তো ইয়াত আপোনালোকে দেখিবলৈ পাইছে ইয়ৰ টাইম অন ফেচবুক, ঠিক আছে। তো প্ৰথম ছেটিংছটো হ'ল ইয়ৰ টাইম অন ফেচবুক। তো আপোনালোকে এই অপশ্যনটোত যেতিয়া ক্লিক কৰিব এনেকুৱা এখন পেজ আপোনালোকে দেখিবলৈ পাব, ঠিক আছে। তো প্ৰথম ইয়াত লিখা আছে টাইম পাৰ ডে, ঠিক আছে। তো আপোনালোকে এদিনত কিমান ইউজ কৰিলে, কিমান মিনিট ফেচবুক ইউজ কৰিলে তাৰ ওপৰত ইয়াত আপোনালোকৰ সকলোখিনি ডাটা পাব, ঠিক আছে। তো আজি ফ্ৰাইডে হয়, মই ভিডিঅ'টো আজি ফ্ৰাইডে বনাই আছোঁ। তো এই আজি ফ্ৰাইডে মই কিমান মিনিট ইউজ কৰিলোঁ ইয়াত ওপৰত দিয়া আছে, ঠিক আছে। এইটো চাওক আপোনালোকে 26 মিনিট মই ফেচবুক আজিৰ দিনটোত ইউজ কৰিছোঁ। তো ইয়াত দিয়া আছে, এইটো ওলাই গৈছে। আপুনি ৰিচেণ্ট এসপ্তাহত আপোনালোকে যিমান ফেচবুক কোনটো তাৰিখত কোনটো বাৰত আপোনালোকে কিমান ইউজ কৰিছে তো ইয়াত আপোনালোকক দেখিবলৈ পাব, ঠিক আছে। তো ইয়াত দেখিবলৈ পাইছে ছানডে আছে, ছেটাৰডে, ছানডে, মনডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডেলৈকে আছে ছেটাৰডেৰ পৰা, ঠিক আছে। তো আপোনালোকে মই এইটো উইকত মই ফ্ৰাইডেত আজি ইউজ কৰিছোঁ আৰু মই টিউজডেত ইউজ কৰিছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাব, এইটো মই আপোনালোকক দেখাম। এইটো টিউজডে দেখিছে মই 1 মিনিট ইউজ কৰিছোঁ ফেচবুক, ঠিক আছে। আৰু আজি ফ্ৰাইডে হয়, তো মই 27 মিনিট ইউজ কৰিছোঁ। তো ইয়াত ওলাই গৈছে, ঠিক আছে। তো এইটো এপ্লিকেশ্যন এইটো অপশ্যন এইটো দেখিলে আপোনালোকে এসপ্তাহত কিমান ইউজ কৰিলে এইটো ওলাই গৈছে। 2 দিন ইউজ কৰিছোঁ মই এসপ্তাহত, এইটো 27 মিনিট ইয়াত দেখাইছে, ইয়াত 1 মিনিট। তাৰপিছত ইয়াৰ তলত আপোনালোকে দেখিবলৈ পাব ছেট ডেইলি টাইম ৰিমাইণ্ডাৰ, ঠিক আছে। তো আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকে কি কৰিব পাৰিব চাওক। ইয়াত আপোনালোকে এদিনত আপোনালোকে কিমান সময় আপোনালোকে ফেচবুকত ইউজ কৰিব বা ফেচবুকত কিমান সময় আপোনালোকে টাইম দিব পাৰিব সেইটো আপোনালোকে ইয়াত ছেট কৰি থ'ব পাৰে টাইমটো, ঠিক আছে। তো ইয়াত আছে 1 ঘণ্টা 2 ঘণ্টা, আপুনি যিমান সময় আপুনি ফেচবুকত ইউজ কৰিব পাৰে সেই টাইমটো আপুনি ইয়াত ছেভ কৰি থ'ব পাৰে, ঠিক আছে। তো আপুনি এদিনত বোলে 1 ঘণ্টা সময় দিব পাৰিব ফেচবুকত, তো আপোনালোকে 1 ঘণ্টা সময় ছেট কৰি থ'ব পাৰে। ছেট ৰিমাইণ্ডাৰ দেখিছে, আপোনালোকে ইয়াত ক্লিক কৰি পেলাই থৈ দিব পাৰে। আপুনি যোনদিনাখনি ফেচবুক ইউজ কৰিব সেইদিনাখনি আপুনি 1 ঘণ্টাৰ কাৰণে আপুনি ফেচবুকটো ইউজ কৰিব পাৰিব। তাৰপিছত যেতিয়া 1 ঘণ্টা কমপ্লিট হ'ব আপোনালোকক এটা ৰিমাইণ্ডাৰ আহিব, আপোনাক এটা মেছেজ নিচিনাকৈ আহিব, আপোনালোকৰ ফেচবুকত দেখা পাব যে আপোনাৰ আজিৰ ফেচবুকটো কমপ্লিট হৈ গৈছে ইউজ কৰা, ঠিক আছে। তো আপোনালোকক এনেকৈ মেছেজ দিব, ঠিক আছে। তো নেক্সট অপশ্যনটো আমি চাওঁ আহক। 2 নম্বৰ যোনটো ছেটিংছ আছে সেইটো ফেচবুক ভিডিঅ' ডাউনলোড, ঠিক আছে। এই ফেচবুকত বহুতখিনি ভিডিঅ' আমি দেখিবলৈ পাওঁ, আপোনালোকে দেখিবলৈ পায় বহুতখিনি ফেচবুকৰ ভিডিঅ' থাকে। আমি ভিডিঅ' এটা কেনেকৈ ডাউনলোড কৰিম মই আপোনালোকক দেখাই আছোঁ, ঠিক আছে। এইটো ব্ৰেকিং নিউজ অসম লাইভ। তো এতিয়া এইটো লাইভ আছে, মই বেলেগ এটা ভিডিঅ' মই আপোনালোকক দেখাম এতিয়া। এইটো এটা ফেচবুক ভিডিঅ' দেখিছে আপোনালোকে। এই ভিডিঅ'টো মই আপোনালোকক ডাউনলোড কেনেকৈ কৰে দেখাই দিম, ঠিক আছে। তো এই ভিডিঅ'টো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব, এই ওপৰত 3 ডট দেখিছে, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত তলত দেখিছে আপোনালোকে কপি লিংক, তো কপি লিংকত আপোনালোকে ক্লিক কৰি দিব। কপি লিংকত আপোনালোকে ক্লিক কৰি দিব। লিংকটো আপোনাৰ কপি হৈ গ'ল। তাৰপিছত আপোনালোকে হোম কিটো দবাই দিব। তাৰপিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহিব, মই ক্ৰম ব্ৰাউজাৰত আহিছোঁ। ইয়াত আপোনালোকে চাৰ্চ কৰিব fbdown.net, ঠিক আছে। তো আপোনালোকে এনেকৈ চাৰ্চ কৰি দিব। তাৰপিছত এইটো ফাৰ্ষ্ট অপশ্যনটো আপোনালোকে দেখিবলৈ পাইছে fbdown.net, ইয়াত আপোনালোকে ক্লিক কৰি দিব। এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পালে। তাৰপিছত ইয়াত আপোনালোকে লিংকটো ক্লিক কৰি দিব, ঠিক আছে। এইটো ইয়াত পেষ্ট কৰি দিব লিংকটো। তাৰপিছত আপোনালোকে ইয়াত দেখিছে এই ডাউনলোড অপশ্যনটো, ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এনেকুৱা এখন অপশ্যন দেখিবলৈ পালে, ঠিক আছে।
তো আপোনালোকে তলত আপোনালোকে দেখিছে ডাউনলোড ভিডিঅ' ইন নৰ্মেল ঠিক আছে তলত দিয়া আছে ডাউনলোড ভিডিঅ' ইন HD কোৱালিটি আপোনালোকে কোনটো কোৱালিটিত ডাউনলোড কৰে আপোনালোকৰ কথা তো মই ভিডিঅ'টো ডাউনলোড কৰি দেখাই দিছোঁ ঠিক আছে আপোনালোকে এনেকুৱা এখন অপশ্যন দেখিলে তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন আপোনালোকে অপশ্যন দেখিলে তাৰপিছত আপোনালোকে দেখিছে ইয়াত 3 ডট আছে তো ইয়াত আপোনালোকে ক্লিক কৰি দিব ইয়াত আপোনালোকে ক্লিক কৰি এইটো ডাউনলোড কৰি দিব ঠিক আছে ভিডিঅ'টো ডাউনলোড হৈ যাব আপোনাৰ গ্যালাৰীত সেভ হৈ যাব ভিডিঅ'টো ঠিক আছে দেখাই দিছোঁ ভিডিঅ'টো ডাউনলোড হৈ আছে ইয়াত দেখিছে ভিডিঅ'টো ডাউনলোড হৈ আছে ডাউনলোড হ'লে গ্যালাৰীত দেখিবলৈ পাব ঠিক আছে এইটো ডাউনলোড হৈ আছে এইটো ফ্ৰেণ্ডছ ভিডিঅ'টো ডাউনলোড হৈ গ'ল দেখিলে মই আপোনালোকক মোৰ গ্যালাৰীত দেখাই দিম মোৰ গ্যালাৰীত আপোনালোকক দেখাই দিম মই এইটো দেখিছে ভিডিঅ'টো এইটো ডাউনলোড হৈ গ'ল এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব ফেচবুকৰ যোগেদি ঠিক আছে তো আপোনালোকক মই 3 নম্বৰ যোনটো আছে সেটিংছ তো মই আপোনালোকক সেইটো দেখাম সেইটো হ'ল আপোনালোকৰ যিখিনি ফেচবুক ফ্ৰেণ্ড আপোনাৰ ঘৰৰ ওচৰত যোনখিনি ফ্ৰেণ্ড আছে সেই ফ্ৰেণ্ডছখিনি আপোনালোকে ইয়াত পাই যাব ঠিক আছে ইয়াত আছে অপশ্যনটো নিয়াৰ বাই ফ্ৰেণ্ডছ আপোনাৰ ফ্ৰেণ্ডছ কিমান কিলোমিটাৰ আঁতৰত আছে আপোনাৰ যিখিনি ওচৰত আছে আপোনাৰ যিখিনি সিটি আপোনাৰ সিটিত যোনখিনি ফ্ৰেণ্ড আছে এইখিনি আপুনি কেনেকৈ চাব ইয়াত এটো ওলাই যাব ঠিক আছে তো আপোনালোকে নিয়াৰ বাই ফ্ৰেণ্ডছত ক্লিক কৰিব তাৰ আগতে আপোনালোকৰ লোকেশ্যনটো অন কৰি ল'ব যেটো মোবাইলত এটা লোকেশ্যন বুলি অপশ্যন থাকে তো দেখিছে মই নুমলীগড় সিটিৰ ওচৰতে আছো ঠিক আছে তো ইয়াত আছে ৰাহুল দাস মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰ আঁতৰত ফেচবুক ফ্ৰেণ্ড হয় মোৰ তাৰপিছত ইয়াত আছে পলাশ পল 4 কিলোমিটাৰ আঁতৰত মোৰ ঘৰৰ পৰা আৰু মৃদুস্মিতা দত্ত 16 কিলোমিটাৰ আঁতৰত মোৰ ঘৰৰ পৰা ঠিক আছে তো এইকেজন মোৰ ঘৰৰ পৰা কিমান দূৰ হেতু দিয়া আছে আৰু নুমলীগড় সিটিৰ ওচৰৰে হয় এটো ওপৰত দিয়া আছে নিয়াৰ নুমলীগড় ঠিক আছে তাৰপিছত মই ইয়াত দেখাইছো ফ্ৰেণ্ডছ ট্ৰেভেলিং টু কৃষ্ণা দাস এটো ট্ৰেভেলিং কৰি আছে তেখেতলোকে তো স্বপ্নালী শইকীয়া তাৰপিছত নিয়াৰ লেটেকো জানত কোন আছে এজন ফ্ৰেণ্ড লোকেশ্যনটো ইয়াত দেখাইছে প্ৰশান্ত বৰা তাৰপিছত ফ্ৰেণ্ডছ কোড আছে এনেকৈ নিয়াৰ দৰিয়া ওচৰত আছে একজন ফ্ৰেণ্ড মুস্তাক আহমেদ চন্দন ৰবিদাস বিপ্লৱ গোহাঁই ঠিক আছে তাৰ দেৰগাঁৱত আছে মামু দাস বোকাখাতৰ ওচৰত আছে অনামিকা দাস নিয়াৰ বোকাখাত আছে পিয়াশ্ৰী নেউক নিয়াৰ গোলাঘাট ৰোহিত প্ৰিয়ম চেত্ৰী কৈলাশ শইকীয়া এনেকৈ এই ফ্ৰেণ্ডসকল ইয়াত লোকেশ্যনটো ইয়াত ওলাই যায় ঠিক আছে তো আপোনালোকে লোকেশ্যনবিলাক ইয়াত চাব পাৰিব কোন ক'ত আছে ঠিক আছে এইটো এটা সেটিংছ 3 নম্বৰ ঠিক আছে তো মই এতিয়া 4 নম্বৰ সেটিংছটোৰ বিষয়ে ক'ম ইয়াত আপোনালোকে যেটো আপোনালোকৰ হয়তো ইনষ্টাগ্ৰাম ইউজ কৰে আপোনালোকে টুইটাৰ ইউজ কৰে হয়তো আপোনালোকৰ ইউটিউব একাউণ্ট আছে হয়তো আপোনালোকৰ ইউটিউব চেনেল আছে তো আপোনালোকৰ যিকোনো ৱেবছাইট আছে তাৰ লিংকটো আপোনালোকে আপোনালোকৰ ফেচবুকৰ জৰিয়তে আপোনালোকে প্ৰমোট কৰিব পাৰিব ঠিক আছে প্ৰমোচন কৰিব পাৰিব কেনেকৈ কৰিব প্ৰমোচন মই আপোনালোকক জনাই আছো তো আপোনালোকে ফেচবুকত ওপৰত দেখিছে আপোনালোকৰ এইটো প্ৰফাইল তো আপোনালোকে ইয়াত ক্লিক কৰিব তাৰপিছত আপোনালোকে প্ৰফাইলত ক্লিক কৰাৰ পিছত তললৈ আহিব তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে এডিট পাব্লিক ডিটেইলছ ঠিক আছে পাব্লিক ডিটেইলছত আপোনালোকে ক্লিক কৰিব তাৰপিছত আপোনালোকে তললৈ আহিব তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে দেখিবলৈ পাইছে এটো এড অপশ্যন আছে লিংকছ বুলি আছে তাৰপিছত ইয়াত আছে এড ঠিক আছে ইয়াত আছে লিংকছ বুলি আৰু এফালে আছে এড ঠিক আছে তো আপোনালোকে এড কৰি দিব তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা এখন পেজ ওলাইছে ইয়াত আছে সোশ্যাল লিংক আছে এড সোশ্যাল লিংক আছে তাৰপিছত তলত আছে ৱেবছাইট যদি আপোনালোকৰ ৱেবছাইট আছে যদি আপোনালোকে সোশ্যাল মিডিয়া ইউজ কৰে বহুতে আপোনালোকে ইনষ্টাগ্ৰাম ইউজ কৰে টুইটাৰ যিকোনো আপোনালোকে যোনটো ইউজ কৰে তাৰ লিংকছসমূহ আপোনালোকে ইয়াত আনিব পাৰে ঠিক আছে মই যিহেতু মোৰ এটা ইনষ্টাগ্ৰাম আছে ইনষ্টাগ্ৰাম ইউজ কৰোঁ মই আৰু ইউটিউব চেনেল এটা আছে তো মই মোৰ ইউটিউব চেনেলৰ লিংকটো ইয়াত এড কৰি দেখাম ঠিক আছে আপোনালোকক তো আপোনালোকে চাই ইয়াত সোশ্যাল লিংকছত আপোনালোকে ক্লিক কৰিব তাৰপিছত এড সোশ্যাল ইয়াত আছে ইনষ্টাগ্ৰাম তো মই এতিয়া আপোনালোকক দেখাম মোৰ ইউটিউব চেনেল এটা আছে তো ইউটিউব চেনেলৰ মই লিংকটো আনি দেখাম ঠিক আছে আপোনালোকে ইয়াত কোনটো ইউজ কৰে আপোনালোকে টুইটাৰ ইউজ কৰে স্নেপচাট ইউটিউব আপোনালোকে হোৱাটছএপ লাইন ৱেবছাইট আপোনালোকে কোনটো সোশ্যাল মিডিয়া ইউজ কৰে ইয়াত আপোনালোকে সেইটো আপোনালোকে ইয়াত ক্লিক কৰিব ঠিক আছে মই যেহেতু ইউটিউব চেনেল এটা আছে ইউটিউব চেনেলটো মই ইয়াত এড কৰিম লিংকটো তো মই ইউটিউবত ক্লিক কৰি দিছোঁ
ঠিক আছে তো আপোনালোকে ইয়াত একাউণ্ট নামটো দিছে তো মই লিংকটো ননাকৈ ইয়াত নামটো যদি দিয়ে তেনেকৈ আনিব পাৰে মোৰ যেহেতু ইউটিউব চেনেল আছে মোৰ চেনেল নামটো ইয়াত লিখি দিম তো মোৰ চেনেল নামটো মই ইয়াত লিখি দিছোঁ তাৰপিছত আপোনালোকে যদি ৱেবছাইট আপোনালোকৰ আছে ৱেবছাইট দিব পাৰে আপোনালোকে ৱেবছাইটটো এড কৰিব পাৰে মোৰ ৱেবছাইট নাই তো মই মোৰ ইউটিউব চেনেলটোৰ নামটো লিখি দিলোঁ ইয়াত তাৰপিছত আপোনালোকে ইয়াত ছেভ কৰি দিব ঠিক আছে আপোনালোকে তলত দেখিছে ছেভ কৰি দিব ইয়াত দেখিলে মোৰ এইটো ছ'চিয়েল লিংকছটো মোৰ ছ'চিয়েল যোনটো চেনেল আছে ইউটিউব চেনেল এইটো দিব্যভাই ক্ৰিয়েশ্যন ইয়াত লগোটো আহি গৈছে ইউটিউবৰ আৰু মোৰ চেনেলটো ইয়াত এড হৈ গৈছে ঠিক আছে তো মই আপোনালোকক ফ্ৰেণ্ডছ এতিয়া 5 নম্বৰ ছেটিংছটো হ'ল তো আপোনালোকে হয়তো বহুতে যিকোনো ধৰণৰ এপ্লিকেশ্যন যেতিয়া আপোনালোকে ইনষ্টল কৰে তো ইনষ্টল কৰাৰ পিছত আপোনালোকৰ ফেচবুক আইডিৰ জৰিয়তে আপোনালোকে লগ ইন কৰে ঠিক আছে তো আপোনালোকে পাবজি হওক বা ফ্ৰী ফায়াৰ হওক বা যিকোনো ধৰণৰ এপ্লিকেশ্যন যেতিয়া আপোনালোকে যিকোনো ধৰণৰ ৱেবছাইট যেতিয়া আপোনালোকে লগ ইন কৰে তো ফেচবুক আইডি আপোনালোকক বিচাৰে বা ফেচবুক আইডিৰ জৰিয়তে আপোনালোকে লগ ইন কৰে তো সেই লগ ইন কৰে আপোনালোকে কেনেকৈ চাব মই আপোনালোকক দেখাই দিম তো আপোনালোকে প্ৰথমতে আহিব আপোনালোকৰ ছেটিংছত ক্লিক কৰিব তাৰপিছত আপোনালোকে আহিব তো ছেটিংছত আহিব আপোনালোকে তাৰপিছত আপোনালোকে এনেকুৱা এখন অপশ্যন দেখিব ঠিক আছে তো আপোনালোকে ইয়াত দেখিবলৈ পাব এপছ এণ্ড ৱেবছাইট ঠিক আছে আপোনালোকে ইয়াত ক্লিক কৰিব আপোনালোকে ইয়াত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে এনেকুৱা এখন ৱেবছাইট এনেকুৱা এখন আপোনালোকে ইণ্টাৰফেচ দেখিবলৈ পাব তাৰপিছত আপোনালোকে ওপৰত দেখিবলৈ পাইছে লগ ইন উইথ ফেচবুক মানে ফেচবুকৰ সৈতে যোনবিলাক এপ্লিকেশ্যন লগ ইন আছে তো সেইবিলাক ইয়াত আপোনালোকে দেখিবলৈ পাব ঠিক আছে মই ইয়াত ক্লিক কৰিলোঁ ইয়াত একো এপ্লিকেশ্যন এক্টিভ নাই তো ইয়াত নাই দেখুৱা মোৰ আছিলে আগতে যিহেতু মই ৰিমুভ কৰিছোঁ দেখিছে যদি আপোনালোকৰ এক্টিভ থাকে বা আপোনালোকে ফ্ৰী ফায়াৰ হওক বা পাবজি হওক যিকোনো ধৰণৰ এপ্লিকেশ্যন যদি আপোনালোকে ফেচবুকৰ সৈতে লগ ইন কৰি থয় তো আপোনালোকৰ ইয়াত শ্ব' কৰিব দেখিবলৈ পাব ঠিক আছে মই দেখাই দিম আপোনালোকক মোৰ আগতে পাবজি মোবাইল ফ্ৰী ফায়াৰ এইবিলাক বহুতখিনি এপ্লিকেশ্যন মই ফেচবুকৰ জৰিয়তে মই লগ ইন কৰিছিলোঁ তো সেইখিনি মই ডিলিট কৰিলোঁ ইয়াত এইকেইটা অপশ্যন ইয়াত দেখা দিছে ঠিক আছে এইকেইটা মই ৰিমুভ কৰি দিলোঁ আগতে মই ফেচবুকৰ সৈতে লগ ইন কৰিছিলোঁ ঠিক আছে যদি আপোনালোকৰ থাকে তেনেকৈ আপোনালোকে ইয়াত শ্ব' কৰিব যোনকেইটা এপ্লিকেশ্যন আপোনালোকে ফেচবুকৰ সৈতে কানেক্ট কৰি থৈছে যদি আপোনালোকে ডিলিট কৰোঁ বুলি ভাবে ইয়াৰ পৰা আপোনালোকে ডিলিট কৰিব ঠিক আছে ডিলিট কৰিব পাৰিব ইয়াৰ পৰা তাৰপিছত এতিয়া আহিলে মই আপোনালোকক ক'ম এতিয়া আপোনালোকৰ যোনটো 6 নম্বৰ এপ্লিকেশ্যন যোনটো 6 নম্বৰ আপোনালোকৰ ছেটিংছটো আছে মই তাৰ বিষয়ে ক'ম এতিয়া হয় আপোনালোকৰ নটিফিকেশ্যন এই অপশ্যন ছেটিংছটো হৈছে নটিফিকেশ্যন আপোনালোকৰ হয়তো বহুতৰে নটিফিকেশ্যন আহে যদি আপোনালোকৰ কোনোবা এজন ফ্ৰেণ্ডে টেগ কৰে বা আপোনালোকৰ যিকোনো ধৰণৰ নটিফিকেশ্যন আহে আপোনালোকৰ বহুতখিনি প্ৰব্লেম হয় আপোনালোকে নটিফিকেশ্যন নহা কৰিব বিচাৰে কিন্তু পৰা নাই আপোনালোকে ঠিক আছে তো আপোনালোকে তাৰ বাবে আপোনালোকে ওপৰত 3 লাইনত ক্লিক কৰিব আপোনালোকে আহিব আপোনালোকৰ ছেটিংছত ঠিক আছে ছেটিংছত তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে নটিফিকেশ্যন ছেটিংছ ইয়াত আপোনালোকে ক্লিক কৰিব তাৰপিছত ইয়াত আপোনালোকে বহুতখিনি অপশ্যন দেখিছে আপোনালোকে এই আদাৰ্ছ নটিফিকেশ্যনত ক্লিক কৰিব এনেকুৱা এখন আপোনালোকে পেজ দেখিবলৈ পাব ঠিক আছে ইয়াত লিখা আছে এলাউ নটিফিকেশ্যন অন ফেচবুক ঠিক আছে আপোনালোকে যদি নটিফিকেশ্যন পজ কৰিব বিচাৰে আপোনালোকে ইয়াত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে পজ কৰি থৈ দিব পাৰিব ঠিক আছে যদি আপোনালোকে অল নটিফিকেশ্যন পজ কৰিব বিচাৰিছে আপোনালোকে ইয়াত টাৰ্ণ অফ কৰি দিব পাৰে তেতিয়া আপোনালোকৰ কোনো নটিফিকেশ্যন নাহে কোনো আপোনালোকৰ প্ৰব্লেম নহয় আমি সাধাৰণতে দেখিবলৈ পাওঁ কাৰোবাৰ বাৰ্থডে হ'ব বা কোনোবাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াব আমালৈ নটিফিকেশ্যন আহে আমালৈ ইমেইলো আহে বহুতখিনি প্ৰব্লেম হয় ন তো আপোনালোকে অল কৰি দিলে আপোনালোকৰ একো নটিফিকেশ্যন নাহে চব বন্ধ হৈ যাব অল নটিফিকেশ্যন ব্লক হৈ যাব ঠিক আছে যদি আপোনালোকে কৰিব নিবিচাৰে এনেকৈ আপুনি বোলে SMS আহে আপোনাৰ মোবাইললৈ তেতিয়া আপোনাৰ SMSটো বন্ধ কৰি থ'ব পাৰে যদি আপোনাৰ মোবাইললৈ ইমেইল আহে তেতিয়া আপোনাৰ ইমেইলটো বন্ধ কৰি দিব পাৰে আপুনি নটিফিকেশ্যনখিনি পজ কৰি দিব পাৰে ঠিক আছে তো এনেকৈ আপোনালোকে ছেটিংছখিনি মিলাই ল'ব পাৰে ঠিক আছে তো আপোনালোকৰ নটিফিকেশ্যনখিনি ইয়াত আহি পেলাই আপোনালোকে চেক কৰিব পাৰে বন্ধ কৰিব পাৰে যি কৰিব মন যায় আপোনালোকে ইয়াত কৰিব পাৰে যোনটো আমাৰ
7 নম্বৰ যোনটো সেটিংছ হয় সেইটো মই আপোনাক কম আপোনালোকৰ হয় আপোনালোকৰ মোবাইলটো যদি বেলেগ তো আপোনাৰ ফ্ৰেণ্ড বা আপোনাৰ ঘৰৰ ফেমিলি মেম্বাৰ বা বেলেগ কোনোবা যদি আপোনাৰ মোবাইলটো ইউজ কৰে ফেচবুকৰ পৰা যদি বেলেগক কমেণ্ট কৰে তো আপুনি গম নোপোৱাকৈ তো কি কমেণ্ট কৰিছে কি লাইক দিছে কাক দিছে কাৰ ভিডিঅ' চাইছে কাৰ ফটো চাইছে কাৰ পোষ্টটো শ্বেয়াৰ কৰিছে তাৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে কি কৰিব আপোনালোকে তো আপোনালোকে প্ৰথমতে যাব আপোনালোকৰ প্ৰফাইললৈ তাৰ তলত আপোনালোকে ইয়াত আছে আপোনালোকৰ মোৰ অপশ্যনত ক্লিক কৰিব ঠিক আছে তো আপোনালোকে এক্টিভিটিৰ লগত ক্লিক কৰি দিব ঠিক আছে এটা চাওক ইয়াত 29 নৱেম্বৰ 2019 ঠিক আছে মই কাক কি কৰিছোঁ ইয়াত ধুনীয়াকৈ ইয়াত এইটো ওলাই গৈছে দিব্যজ্যোতি দাস চেঞ্জ হিজ স্ক্ৰীন নেম ঠিক আছে স্ক্ৰীন নেমটো চেঞ্জ কৰিছে বুলি কৈছে তাৰপিছত ইয়াত আছে মই ইয়াত আছে তলত দিব্যজ্যোতি দাস ৰিয়েক্ট টু ৰিমজিম শৰ্মাছ পোষ্ট তাৰমানে মই এই ৰিমজিম শৰ্মা পোষ্টটোত মই ৰিয়েক্ট কৰিছিলোঁ তো ইয়াত এইটো ওলাই গৈছে ঠিক আছে তাৰমানে যদি মোৰ একাউণ্টৰ পৰা যদি বেলেগেও তেনেকৈ ৰিয়েক্ট কৰে মই ইয়াত চেক কৰিব পাৰিম যাতে কোনে মোৰ মোবাইলটো ইউজ কৰিছে কোনে কমেণ্ট কৰিছে ইয়াত ওলাই গৈছে দিব্যজ্যোতি দাস কমেণ্ট অন ৰূপাংকিতা অলংকিতাছ পোষ্ট মই মানে ৰূপাংকিতা অলংকিতাৰ পোষ্টত মই কমেণ্ট কৰিছোঁ তো ইয়াত লিখা আছে ঠিক আছে দিব্যজ্যোতি দাস কমেণ্ট অন ৰূপাংকিতা অলংকিতা এনেদৰে আপুনি চাব পাৰিব মোৰ ইয়াত চব ওলাই গৈছে কাক লাইক কৰিছোঁ কাক কমেণ্ট কৰিছোঁ ইয়াত দেখাইছে ঠিক আছে তো এই 7টাই আছিল আপোনালোকৰ ফেচবুকৰ যোনখিনি আপোনালোকে ইউজ নকৰে বা নাজানে বহুতখিনি তো মই আপোনাক কৈ দিলোঁ 7টা ছেটিংছৰ কথা কেনেকৈ আপোনালোকে চাব কেনেকৈ চেক কৰিব তো আজিৰ ভিডিঅ'টো ইমানেই অলপ ভিডিঅ'টো দীঘল হ'ল কাৰণ মই আপোনালোকক বুজাবলগীয়া হ'ল ভিডিঅ'টোত কেনেকৈ কোনকেইটা ছেটিংছ কি কৰে তো অলপ ভিডিঅ'টো দীঘল হৈ গ'ল 7টা ছেটিংছৰ কথা ক'লোঁ যিহেতু তো ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে যদি নজনা কথা এটা শিকিলে লাইক কৰিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বাই বাই